আজিৰ ভিডিঅ'টোত শাওন মাহৰ মেকআপ লুক এটা শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ চবৰে ভাল লাগিব। তেন্তে দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল ৰুচিজ লাইফষ্টাইল। এয়া মই মুখখন ধুই লৈছোঁ আৰু এতিয়া মই হানি বেছ টোনাৰ যোনটো বায়'টিকৰ হয় আৰু এইটো মই এপ্লাই কৰি মোৰ নিজৰ স্কিনত, মোৰ মুখত আৰু মই ডিঙিত ভালদৰে ডেব কৰি পিনে সানি ল'ম। স্কিনটো গ্ল' কৰাৰ প্ৰপাৰ্টি আছে আৰু লগতে স্কিনটো টাইটনিং কৰাও প্ৰপাৰ্টি আছে এই টোনাৰটোত। আৰু এই টোনাৰটো ঠাণ্ডাৰ দিনৰ কাৰণে বেছিকৈ ভাল হয়, কিন্তু মই গৰমৰ দিনতো এইটো প্ৰেফাৰ কৰোঁ, মই ভাল পাওঁ। নেক্সট মই ব্যৱহাৰ কৰিম প'ণ্ডছৰ এজ মিৰেকল ডে ক্ৰীম আৰু এই ক্ৰীমটো মই হ'ল কেইদিনমানৰ পৰা ব্যৱহাৰ কৰি আছোঁ। আৰু এই ক্ৰীমটো মই এইকাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ যদি আমি এতিয়াৰ পৰা সতৰ্ক থাকিম আমাৰ এজিঙৰ কাৰণে, তে আমাৰ এজিংটো পটককৈ দেখা পাব নোৱাৰে। আৰু আমি যদি ভাবোঁ যে নাই মোৰ ৰিংকলছ এতিয়া ওলোৱা নাই আৰু মোৰ ৰিংকলছ যেতিয়া মোৰ হ'ব তেতিয়া মই ব্যৱহাৰ কৰিম এজিং ক্ৰীম, তে সেইটো কমপ্লিটলি ৰং হয়। আমি তেনেকৈ কৰিব নালাগে। আমি আগতীয়াকৈ প্ৰিকশ্যনছ ল'ব লাগে যি কাৰণে আমাৰ এজিংটো নহওক স্কিনত, আৰু সেইবাবে মই এণ্টি এজিং ক্ৰীম ব্যৱহাৰ কৰোঁ। আৰু তাৰ পাছত মই এতিয়া লেকমি ছান এক্সপাৰ্ট SPF 50 মেট লোশ্যন মই ব্যৱহাৰ কৰি আছোঁ। আৰু মোৰ এইটো লুক ডে লুক হয় আৰু দিনতীয়া সময়ত ছানস্ক্ৰীনটো সদায় লগাবই লাগে। আমি ঘৰত থাকোঁ বা ঘৰৰ বাহিৰত থাকোঁ, ছানস্ক্ৰীন আমি সদায় মুখত আৰু ডিঙিত সানিবই লাগে। ছানস্ক্ৰীন সানা টাইমটো হ'ল 10টাৰ পৰা 2টা, মানে 10টাৰ পৰা 2টা টাইমটো মই এইকাৰণে কৈছোঁ কাৰণ এইটো সময়ত ৰ'দটো বহুত চোকা হয় আৰু এই চোকা ৰ'দে আমাক স্কিনটো ডেমেজ কৰে কাৰণ এই ৰ'দটোতে UV ৰেজ থাকে। ইয়াৰ পাছত মই গিয়ৰ্ডিনাৰ CC ক্ৰীমটো ব্যৱহাৰ কৰিম। আৰু এই CC ক্ৰীমটো মই এইকাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ দিনতীয়া মেকআপ হয় আৰু দিনতীয়া মেকআপৰ কাৰণে আমি ফাউণ্ডেশ্যন যদি এপ্লাই কৰোঁ স্কিনত বহুত বেছি হেভি ফিল হয় আৰু CC ক্ৰীমটো বহুত লাইট ৱেইটেড হয়, সেইকাৰণে মই CC ক্ৰীমে ব্যৱহাৰ কৰিছোঁ। আৰু মই ব্লেণ্ডাৰ দি কৰা নাই, ব্লেণ্ডাৰ আছে মোৰ, কিন্তু কৰিব মই ইমান এটা ভাল নাপাওঁ ব্লেণ্ডাৰ দি কাৰণ CC ক্ৰীম হয়। ফাউণ্ডেশ্যনটো হ'লে ব্লেণ্ডাৰ দি কৰিলে ধুনীয়াকৈ হৈ যায়, কিন্তু CC ক্ৰীমত ইমান দৰকাৰ নহয় ব্লেণ্ডাৰৰ, সেইবাবে মই ব্লেণ্ডাৰটো ইউজ কৰি নেদেখালোঁ আপোনালোকক। পাছত মই মিছ ক্লিয়াৰৰ আইব্ৰ' পেঞ্চিল ব্যৱহাৰ কৰিম আৰু এইটো পেঞ্চিল মই আইব্ৰ'জখিনি ভালকৈ ছেট কৰিবলৈ ব্যৱহাৰ কৰিছোঁ। আৰু আইব্ৰ' পেঞ্চিলডাল দি মই দুইখিনি আইব্ৰ'জ ধুনীয়াকৈ মিলাই ল'ম। আৰু ইয়াৰ লগতে ব্ৰাছ আছিলে কেপটোত আৰু এইটোৰ সহায়ত মই ধুনীয়াকৈ মিলাই ল'ম। ইয়াৰ পাছত মই লেকমি ছান এক্সপাৰ্ট SPF 40ৰ কম্পেক্ট পাউডাৰ লৈছোঁ। আৰু যদি আপোনাৰ ঘৰত কম্পেক্ট পাউডাৰ এভেইলেবল নাই তে লুজ পাউডাৰ ইউজ কৰিব পাৰে। আৰু এইটো দি মেকআপটো মই ছেট কৰি ল'ম। তাৰ পাছত মই শিৱানাৰ আই শ্বেড' পেলেটটো ল'ম আৰু মই এইটো শ্বেড ইউজ কৰিম। আৰু মই এটা লাইট শ্বেড এটা লৈছোঁ। এইটো লাইট শ্বেডটো চিমাৰী শ্বেড হয় আৰু এইটো মই আইলিডটোৰ ভিতৰত ধুনীয়াকৈ লগাই ল'ম। দুই পিনে লগাওঁতে অলপ সাৱধান, আমি ভিতৰৰ কৰ্ণাৰৰ পৰা আউটাৰ কৰ্ণাৰলৈকে লগাওঁ আৰু আইলিডৰ অংশখিনিতহে লগাওঁ, আমি অকণমান সাৱধান দিব। আৰু তাৰ পাছত মই এইটো শ্বেড ল'ম আৰু এইটো শ্বেড দি মই আইব্ৰ'জখিনি হাইলাইট কৰিম। এনেকৈ হাইলাইট কৰিলোঁ আইব্ৰ'জখিনি কাৰণ ধুনীয়াকৈ ফুটি উঠে আইব্ৰ'জখিনি, আৰু এনেকৈ মই আনফালেও কৰিম। ইয়াৰ পাছত মই সেউজীয়া ৰঙৰ শ্বেডটো ল'ম আৰু এই শ্বেডটো মই আঙুলিৰ সহায়ত এনেকৈ লগাম। আকৌ ছেইম ইনাৰ কৰ্ণাৰ টু আউটাৰ কৰ্ণাৰ এনেকৈ লগাম এইপিনেও। আৰু সেউজীয়া ৰংটো এইকাৰণে চুজ কৰিছোঁ কাৰণ মোৰ কাপোৰযোৰ সেউজীয়া ৰঙৰ হয়। আৰু এনেকৈ লগোৱা হোৱাৰ পাছত এইটো শ্বেড লৈছোঁ আৰু এইটো শ্বেডটো মই আগৰ নিচিনাকৈ ভিতৰৰ কৰ্ণাৰৰ পৰা চকুৰ আধা অংশলৈকেহে লগাব লাগে। আৰু এনেকেই মই আনটো চকুটো এনেকেই কৰি ল'ম। আকৌ এনেকৈ শ্বেডটো লৈছোঁ আৰু আনফালেও মই ভিতৰৰ কৰ্ণাৰৰ পৰা মানে যোনটো আধা অংশলৈকেহে আমি লগাব লাগে, মানে হাফ পৰ্চনহে লগাব লাগে, ফুল পৰ্চন লগাব নালাগে। আৰু এইটো আমাৰ ব্ৰাইডেল মেকআপ নহয় আৰু বেলেগ পাৰ্টিৱেৰ মেকআপো নহয় কাৰণ এইটো মন্দিৰত যোৱা মেকআপ হয় আৰু বেছিকৈ কৰিলেও ভাল নালাগে, সেইবাবে বহুত লাইট মেকআপ হয়। তে বেছিকৈও নকৰিব, অলপমান কমকৈ কৰিলে ভাল লাগে।
আৰু তাৰ পাছত এইটো শেড লৈছোঁ মই আৰু এইটো শেড দি মই চকুৰ তলৰ অংশখিনি যেটা আমি কাজল লগাওঁ তাৰ তলত এনেকৈ অলপমান হাইলাইট কৰি দিম তাৰ পাছত মই প্লামৰ কাজল লৈছোঁ আৰু এই কাজলডাল দি মই ভালদৰে কাজল লগাই ল'ম চকুত এডাল কাজলো বহুত ভাল হয় মই গোটেইখিনি প্ৰডাক্টছ যি ইউজ কৰিলোঁ এইখিনি প্ৰডাক্টছখিনি মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকখিনি প্ৰভাইড কৰি দিম যদি আপোনালোকক লাগে তে প্লিজ চেক আউট কৰি ল'ব ডেছক্ৰিপশ্যন বক্সত গৈ এতিয়া মই নাইকাৰ ৱাটাৰপ্ৰুফ আইলাইনাৰটো ল'ম আৰু এই আইলাইনাৰটো বহুত ভাল হয় ৱাটাৰপ্ৰুফ হয় আৰু যাৰ কাৰণে বিয়পি নাযায় ঘামেদি বা চকু পানী দি আমাৰ আইলাইনাৰ বিয়পি যায় যোনটো সাধাৰণ আইলাইনাৰবোৰ হয় কিন্তু এইটো আইলাইনাৰ ৱাটাৰপ্ৰুফ হয় আৰু যাৰ কাৰণে একেবাৰে বিয়পি নাযায় আৰু এনেকৈ মই আনটা চকুটো এনেকৈ লগাই ল'ম তাৰ পাছত মই মেবলিনৰ মাস্কাৰা লৈছোঁ আৰু এই মাস্কাৰা দি মই আইলেছেছখিনি কাৰ্ল কৰিম আৰু মই দুই পিনে দুটা চকুতে এনেকৈ কাৰ্ল কৰি ল'ম আইলেছেছখিনি এনেদৰে মই তলৰ লেছেছখিনিটো এনেকৈ লগাই ল'ম মাস্কাৰা আৰু তাৰ পাছত মই ফেচেছৰ লিপষ্টিক ব্যৱহাৰ কৰিছোঁ আৰু এইটো ৰেড শ্বেডৰ হয় লিপষ্টিক আৰু এইটো মই এনেকৈ লগাই ল'লোঁ আৰু ৰেড কালাৰ লিপষ্টিকবোৰ যিকোনো অকেজনত ভাল লাগে আৰু এনেকৈ মই লগাই ল'লোঁ আৰু লগোৱা হৈ গ'লে আৰু ফেচেছৰ লিপষ্টিকবোৰ বেছি কষ্টলিও নহয় চবেই কিনিব পাৰে এফৰ্ডেবল হয় আৰু এইখিনিও মই ডেছক্ৰিপশ্যন বক্সত লিংকটো প্ৰভাইড কৰি দিম আৰু এট লাষ্ট মই সেন্দুৰ লগাইছোঁ আৰু এইটো জভিজৰ সেন্দুৰ হয় সেন্দুৰ মই আগতীয়াকৈ লগোৱাই আছিলে গা ধোৱাৰ পাছত কিন্তু মই আকৌ এবাৰ লাষ্ট ফাইনেল লুকৰ বাবে সেন্দুৰখিনি অকণমান ডাৰ্ক কৰি লৈছোঁ আৰু এইটো সেন্দুৰো ভাল হয় জভিজৰ হয় কোনো হাৰ্বেল প্ৰডাক্ট হয় আৰু সেইবাবে মই এইটোৱে সেন্দুৰ ব্যৱহাৰ কৰি আছোঁ এতিয়া আৰু এট লাষ্ট মই বিন্দি লগালোঁ আৰু এইটো বিন্দি আৰু সেন্দুৰখিনি ছোৱালী মানুহেখিনি স্কিপ কৰি দিব আৰু মই হাইলাইটাৰ লগাব পাহৰি গৈছিলোঁ আৰু হাইলাইটাৰ মই এতিয়া এনেকৈ নাকত আৰু এনেকৈ কিনাৰে কিনাৰে গালত লগাই ল'লোঁ আৰু হাইলাইটাৰ যোনে বিচাৰে লগালে ভাল হয় জিলিকনি এটা আহে আৰু এইখিনিও মই এনেকৈ ভালদৰে দিয়ে মিলাই লৈছোঁ হাতে দিয়ে ব্লেণ্ডাৰ নকৰিলোঁ ইউজ আচলতে মই ব্লেণ্ডাৰটো অকণমান বহুত দিন হৈ গ'ল ইউজ কৰা নাই আৰু ধোৱাও নাছিলোঁ আৰু নোধোৱাকৈ ব্লেণ্ডাৰটো ইউজ কৰিলে মুখত স্কিনটো বেয়া হৈ যায় মাজতে মোৰ তেনেকুৱা হোৱাৰ কাৰণে স্কিনত গোটেই শালমুন হৈ গৈছিলে সেইবাবে মই ব্লেণ্ডাৰটো ধুনীয়াকৈ ধুই মেলিহে ব্যৱহাৰ কৰোঁ শাওণ মাহত চবেই সেউজীয়া ৰঙৰ খাৰু আৰু সেউজীয়া ৰঙৰ চাদৰ মেখেলা শাৰী এনেকুৱাবোৰ পিন্ধে মই সেউজীয়া ৰঙৰ চাদৰ মেখেলাযোৰ পিন্ধিলোঁ কিন্তু সেউজীয়া ৰঙৰ খাৰু মই কালেকশ্যন কৰিব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত আৰু এইটো মোৰ ফাইনেল লুক হয় আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা লাইক দি মই বহুতখিনি মটিভেট হওঁ আৰু নতুন নতুন ভিডিঅ'ছবোৰ বনাবলৈ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়ালৈকে বাই বাই টেক কেয়াৰ